গাইজ কি খবৰ আপোনালোকৰ গুৱাহাটীত পৰিছে ভয়ংকৰ ঠাণ্ডা ৱেডাৰ হৈ আছে 16 ডিগ্ৰী চেলচিয়াছ সেই বুলি অলপ চিকেন খাওঁ আজি ছাতৰ ওপৰত এই ঠাণ্ডাখনত পুৰা জেকেট মাৰি আমি ওপৰত আহি গলো দুদিন খৰিত খানা বনাই খোৱা নাই কাৰণে আজি ভাবিলো খৰিতে খানা বনাই খাওঁ আপোনালোকে এনেকৈ কোনে খৰিত বনাই পেলাই খাই ভাল পায় এবাৰ কমেণ্ট কৰিবচোন ইফালে পুৰা জুই জ্বলাই লৈছো অলপমান জুই পুৱাই তাৰপিছত আমি বনোৱা ষ্টাৰ্ট কৰিম জুই পুৰা মজা উঠিছে আপোনালোকে বাঁহ খৰি ইউজ কৰিব আমাৰ টেকনিকটো চাওক আমি এটা বেলেগ টেকনিক ইউজ কৰিছো মিঠাতেলৰ ধামা এটা কাটি পেলাই ওপৰৰ ফালেদি খৰিসমূহ আৰু মাজেদি জুই লৈ ব্যৱস্থা কৰি দিছো য'ত আপোনালোকে যি ইচ্ছা তাকে পুৰিব পাৰে চিকেনৰ লগতে বিলাহীৰ পৰা বেঙেনা চব এইফালে কেৰাহীত তেল ঢালি বহাই দিলো চিকেন মছলা চছলা জলকীয়া দি পুৰা বনাম চৰ্দিৰ মুখত একদম মজা লাগি যাব আৰু এইটো কমেণ্ট কৰিব আপোনালোকে কি চিকেন খাই বেছি ভাল পায় চিলি চিকেন চিকেন কাৰী আফগানী চিকেন মছলা চিকেন চিকেন তন্দুৰী এইফালে চিকেন হৈ আছে মানে আগফালৰ ভিউটো এবাৰ চাওক মোৰো ইফালে চিকেন বনোৱা হৈ গ'ল আজিতো 29 তাৰিখ হ'লে নতুন বছৰ পৰিলে আপোনালোককো এডভান্স নিউ ইয়াৰৰ শুভেচ্ছা জনালো আজিলৈ মানে লগ পাম এটা নতুন ভিডিঅ'ত বাই বাই